নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱা 10 জানুৱাৰী তাৰিখে আমাৰ বিদ্যালয়তে অনুষ্ঠিত হৈছিল 7খন বিদ্যালয়ৰ ৰন্ধন কৰ্মীসকলৰ কুকিং কম্পিটিশ্যন। প্ৰত্যেকগৰাকী ৰন্ধন কৰ্মীয়ে তেওঁলোকে বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন ৰান্ধি আনিছে আৰু আমাৰ ইয়াতে প্ৰদৰ্শন কৰিছে। এয়া তেওঁলোকে ৰান্ধি অনা বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন। এনেধৰণে খোৱা বস্তুবোৰ সন্মুখত লৈ ৰৈ থকাটো সম্ভৱ নহয়, তথাপিও আমি ৰৈ থাকিবলগীয়া হৈছে, কিয়নো ইয়াৰ বাবে বিচাৰক নিমন্ত্ৰণ কৰা হৈছে। বিচাৰকে টেষ্ট কৰি চাই যেতিয়া কৰিব, বাকীসকলে তেতিয়াহে চাব পৰা যাব। সকলোৱে তেওঁলোকে প্ৰস্তুত কৰি অনা বিভিন্ন ধৰণৰ ব্যঞ্জনসমূহ এনেদৰে পৰিৱেশন কৰি ৰাখিছে খুব সুন্দৰকৈ। আৰু আনফালে আমাৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষাগুৰুসকলে এয়া আসন গ্ৰহণ কৰিছে। ইতিমধ্যে বিচাৰকসকলো আহি উপস্থিত হৈছেহি। আমি সকলোকে ভিতৰলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ এই বিদ্যালয়ৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আছে, সহকাৰী শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, আৰু লগতে আমাৰ প্ৰধান শিক্ষক এই বিদ্যালয়ৰ, আৰু লগতে আমাৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীসকল, আৰু লগতে আমাৰ ৰান্ধনী সহায়িকা দাদা বাইদেউসকল, সকলোৱে নিজৰ নিজৰ বিদ্যালয়ৰ আসন গ্ৰহণ কৰা বিদ্যালয়ৰ যি বিপণী আছে সেই বিপণীতে ৰৈ বা আসন গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। অসীম বৰুৱা ছাৰ, সন্মানীয় আমাৰ মাজত উপস্থিত থকা আমাৰ BTC ইনষ্ট্ৰাক্টৰ লিপিকা বাইদেউ, এয়া বাইদেউ আমাৰ মাজত উপস্থিত আছে। সন্মানীয় আমাৰ মাজত উপস্থিত থকা মাজুলী জিলাৰ সাহিত্য সভাৰ বিষয়ববীয়া তথা মাজুলী জিলাৰ মইনা পাৰিজাতৰ এক গুৰুত্বপূৰ্ণ বিষয়ববীয়া, আৰু লগতে এজন চিত্ৰশিল্পী আৰু লগতে সমাজকৰ্মী শ্ৰীযুত তিলক ৰাজখোৱা ডাঙৰীয়া, এয়া তিলক ৰাজখোৱা ডাঙৰীয়া। সন্মানীয় আমাৰ মাজত উপস্থিত থকা এই বিদ্যালয়ৰ শ্ৰদ্ধাৰ আমাৰ প্ৰিন্সিপাল ছাৰ, এই বিদ্যালয়ৰ আমাৰ ছাৰ। সন্মানীয় আমাৰ মাজত উপস্থিত থকা এই ক্লাষ্টাৰৰ CRCC ডাঙৰীয়া, এখেতে গোটেই আমাৰ যি অনুষ্ঠানভাগী, এই অনুষ্ঠানভাগী এখেতেই মানে আমাক তদাৰক কৰাৰ ক্ষেত্ৰত বা আপোনালোকক খবৰ দিয়াৰ ক্ষেত্ৰত এখেতে সহায় কৰিছে। শ্ৰদ্ধাৰ আমাৰ মাজত উপস্থিত থকা এই বিদ্যালয়ৰ সহকাৰী শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, ৰান্ধনী সহায়িকা দাদা বাইদেউসকল, আৰু সন্মানীয় আমাৰ মাজত উপস্থিত থকা বিভিন্ন বিদ্যালয় তথা বিভিন্ন অনুষ্ঠানৰ লগত জড়িত থকা আমাৰ মাজত উপস্থিত থকা সন্মানীয় ব্যক্তিসকল, পোনপ্ৰথমে মই আপোনালোক সৰুলৈ মোৰ ফালৰ পৰা মই মোৰ নিজৰ পৰিচয়টো দিয়া নাই। মই জিলা আঁচনি বিষয়া, প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ অৰ্থাৎ PM পোষণ, আগতে কোৱা হৈছে মিড ডে মিলৰ মই জিলা আঁচনি বিষয়া হিচাপে মই আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আৰু সকলোকে মই পোনপ্ৰথমে আজি এই অনুষ্ঠানভাগিত উপস্থিত হোৱাৰ বাবে আৰু আপোনালোকৰ বিপুল সঁহাৰিৰ বাবে মই আন্তৰিক ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি প্ৰথমতে এটা সম্বৰ্ধনা অনুষ্ঠান আমি আৰম্ভ কৰিব বিচাৰিছোঁ। কুক কাম হেল্পাৰ, আৰু এখেত হৈছে মাজুলী জিলাৰ যি আমাৰ কুক কাম হেল্পাৰৰ যি সংগঠন আছে, যি অনুষ্ঠান আছে কুক কাম হেল্পাৰৰ, সদৌ অসম মধ্যাহ্ন ভোজন সংস্থাৰ এখেত এজন কুক কাম হেল্পাৰ এছ'চিয়েশ্যন আছে। এই এছ'চিয়েশ্যনৰ এখেত সন্মানীয় সম্পাদকৰ দায়িত্ব এখেতে পালন কৰি আছে। এখেতৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে। ঠিক আছে, আমি এটা সম্বৰ্ধনা অনুষ্ঠানলৈ আমি যাব বিচাৰিছোঁ। আমি সম্বৰ্ধনা জনাম পোনপ্ৰথমেই আমাৰ মাজত উপস্থিত বিচাৰক হিচাপে উপস্থিত থকা জিলাৰ ফুড ছেফটি অফিচাৰ অসীম বৰুৱা ছাৰক। অসীম বৰুৱা ছাৰক সম্বৰ্ধনা জনাব আমাৰ CRCC ডাঙৰীয়াই। CRCC বিশ্ব সকলোৱে চিনি পায় নহয়? পায়। খুব কষ্ট কৰা ল'ৰা দেই, খুব মানে ভাল ল'ৰা। আমাৰ মাজত উপস্থিত আছে ডাইৰেক্টৰ আমাৰ BTCৰ লিপিকা বাইদেউ। লিপিকা বাইদেউক সম্বৰ্ধনা জনাব আমাৰ কুক কাম হেল্পাৰ এছ'চিয়েশ্যনৰ আমাৰ সভাপতি সন্মানীয় ফণীধৰ ডাঙৰীয়া।
তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব পুলিন দত্ত ডাঙৰীয়া, এই বিদ্যালয়ৰ সহকাৰী শিক্ষক পুলিন দত্ত ডাঙৰীয়া। ছাৰক আমি এভাগী সম্বৰ্ধনা জনাব বিচাৰিছোঁ। ছাৰক সম্বৰ্ধনা জনাব এই বিদ্যালয়ৰ সহ শিক্ষক উমেশ্বৰ নাথ ডাঙৰীয়াই। ছাৰলৈ এটা হাত চাপৰি থ'ব লাগে। আমি সম্বৰ্ধনা কাৰ্যসূচীভাগ ইমানতে আমি স্থগিত ৰাখিছোঁ। আজি এই উচ্চ মাধ্যমিক বিদ্যালয়ৰ নাগৰিকসকলৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে এয়া আমাৰ বিচাৰকসকলে বিভিন্ন ধৰণৰ আহাৰ টেষ্ট কৰিবলৈ আৰম্ভ কৰিছে। বিচাৰকসকলৰ উপৰিও জিলা পৰ্যায়ৰ বিভিন্ন বিষয়াও আহি আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছেহি। সকলোৱে আহাৰ টেষ্ট কৰিব। আহাৰ টেষ্ট কৰাৰ লগতে তেওঁলোকে ৰন্ধনকৰ্মীসকলক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিছে। সকলোৱে আহাৰ টেষ্ট কৰাত ব্যস্ত হৈ আছে আৰু আনফালে আমাৰ বিদ্যালয়ৰ বাইদেউসকলেও ইয়াতে বহি আছে আহাৰ টেষ্ট কৰিবৰ কাৰণে। বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাৰ বাইদেউসকলো ইয়াতে খুব আগ্ৰহেৰে বহি আছে। এয়া আমাৰ বাইদেউসকল সকলো অপেক্ষাৰত আজি প্ৰতিযোগিতাৰ ফলাফলৰ বাবে শেষ হাঁহি কোনে মাৰিব, আজিৰ প্ৰতিযোগিতাত প্ৰথম স্থান কোনে লাভ কৰিব, এই লৈ সকলো উৎসুক। এয়া আনফালে আমাৰ অতিথিসকল আহাৰ টেষ্ট কৰি সকলো নিজৰ নিজৰ আসনত উপবিষ্ট হৈছেহি। সকলোৱে এতিয়া একেলগে আহাৰ গ্ৰহণ কৰিম। আহাৰ গ্ৰহণৰ পিছতে আচলতে ফলাফল ঘোষণা কৰা হ'ব। বিদ্যালয় আছে, সেই বিদ্যালয়সমূহৰ নাম আমি ঘোষণা কৰিব বিচাৰিছোঁ। ইয়াত পুৰস্কাৰটো মই প্ৰথমতে কৈছোঁ, পুৰস্কাৰ কোনে পাইছোঁ কোনে নাই পোৱাটো সেইটো খুবেই একো ডাঙৰ বিষয় নহয়। আমি আহি খুব সুন্দৰভাৱে উপস্থাপন কৰিছোঁ খাদ্যখিনি। আমি যে জানিছোঁ এনেধৰণৰ খাদ্য আমি বনাবৰ বাবে, আমি যে জানো, আমি যে এজন মানে আমি পাকৈত আমি ৰান্ধনি বা পাকৈত যে আমি মানে এজন আমি ব্যক্তি, সেই কথাটো ইয়াতে পৰিস্ফুট হৈ উঠিছে বা ইয়াতে প্ৰতিফলিত হৈছে। গতিকে ইয়াত কোনো মনত দুখ পাব নালাগে যে আমি নাজানিলোঁ কাৰণে, বনাব নাজানিলোঁ কাৰণে আমি পুৰস্কাৰটো নাপালোঁ, বা বনাব আমি খুব ভাল জানিছোঁ কাৰণে আমি পুৰস্কাৰটো পাইছোঁ, তেনেধৰণৰ মনোভাৱ কোনো আনিব নালাগে। খুব সুন্দৰ হৈছে সকলোৰে। আমি নিজেও টেষ্ট কৰিছোঁ, ছাৰসকলেও টেষ্ট কৰিছে, আমাৰ সকলোৱে এই কথাখিনিকে কৈ আছে যে খুব ভাল হৈছে। মানে আমাৰ মাজুলী জিলাখনৰ কাৰণে এনেধৰণৰ অনুষ্ঠান আগতে হৈছে যদিও ইমান এটা আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠান কিন্তু ইমান উৎসাহিতভাৱে তেখেতলোক অহা নাছিলে। গতিকে ভাল হৈছে বুলি চবেই কৈছে কাৰণে আমাৰো খুব ভাল লাগিছে। গতিকে মই তৃতীয় পুৰস্কাৰৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। আজি এই অনুষ্ঠানত তৃতীয় পুৰস্কাৰ লাভ কৰিছে 2 নং ফুলনি LP। আমি সকলোৱে তেখেতলোকক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানত দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে ফুলনি চাৰিআলি আদৰ্শ আৰু এতিয়া প্ৰথম পুৰস্কাৰ কোনে পাব পাৰে কওক? কোনে পাব পাৰে কওক? কওক, আপোনালোকৰ ফালৰ পৰা কওক কোনে পাব পাৰে? কওক, এনেই এটা অনুমান কৰি কওক। ফুলনি হাইস্কুল হয়নে বাৰু? একদম সঁচা কথা কৈছে আপুনি। আজিৰ এই অনুষ্ঠানত প্ৰথম পুৰস্কাৰ লাভ কৰিছে ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়। সকলোলৈ আমি তেখেতলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোলৈকে আন্তৰিক শুভকামনা জনালোঁ। সকলো ভালে থাকক, কুশলে থাকক। সকলোলৈকে আন্তৰিক অভিনন্দন। ধন্যবাদ।